Hello friends, welcome to my YouTube channel Rakibul's blog. তো আজি লৈ আহিছে এটা ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাব পাৰিব যে ইউটিউবৰ ৱাচ টাইম কেনেকৈ চাব পাৰে আৰু কিমান ভিউজ হৈছে আৰু সেইটো চাবলৈ আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপুনি যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি লওক কিয়নো এনেকুৱা ধৰণৰ আৰু বহুত ভিডিঅ' লৈ আহিম। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, এটা আপোনালোকে দুই ধৰণে চাব পাৰে। তো আজি আমি আপোনালোকক দুই ধৰণে শিকাম কেনেকৈ আপুনি ৱাচ টাইম চাব পাৰে। তো প্ৰথমে আমি ক্ৰম ব্ৰাউজাৰটো অপেন কৰিম কাৰণ সকলোৰে মোবাইল থাকে। তো ইয়াত সাৰ্চ কৰিব লাগিব যে www.youtube.com ইয়াত আহিছে চাওক, এইটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত ডেস্কটপ সাইট কৰি ল'ব। ডেস্কটপ সাইট তাৰপিছত অলপ ইণ্টাৰনেট অলপ স্লো হৈ আছে, সেইকাৰণে অলপ প্ৰব্লেম হৈ আছে। আপুনি অলপ জুম কৰি ইণ্টাৰনেট স্লো এই যে ইয়াত ক্লিক কৰিব। ইয়াত মোৰ চেনেলটো লগো আহিছে, তাত আপোনালোকৰ চেনেলটোৰ লগো থাকিব। তো মই ইয়াত ক্লিক কৰি দিছোঁ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে যাব ইউটিউব ষ্টুডিঅ', ইয়াত ক্লিক কৰি দিব। তো জাষ্ট আহি আছে, অলপ ৱেইট কৰক। ইণ্টাৰনেট স্লো সেইকাৰণে এনে হৈছে। তো আহি গৈছে। ইয়াত আপোনালোকে ইয়াত চেনেল এনালাইজ ইয়াত ক্লিক কৰি দিব। ইয়াত এনালাইটিক্স, তো ইয়াত আহি গৈছে, চাব পাৰে আপোনালোকে। ভিউজ 69, ৱাচ টাইম মিনিটছ 1.8 আৱাৰ্ছ, ছাবস্ক্ৰাইবাৰ 4। তো এনেকৈ চাব পাৰে আপোনালোকে আপোনালোকৰ চেনেলটোৰ ৱাচ টাইম চাব পাৰে। তো আরেক ধৰণে আপোনালোকে চাব পাৰে। ইয়াত চাওক ইউটিউব ষ্টুডিঅ' বুলি এপ্লিকেশ্যন আছে। ইয়াত যিসকল ইউটিউবাৰ সকলোৰে এইটো ইনষ্টল থাকে। তো মই ইউটিউব ষ্টুডিঅ'টো অপেন কৰিছোঁ। ইয়াত এপলগ হৈ আছে এইটো। তো আপুনি এনালাইটিক্স ইয়াত চাব, ভিউ মোৰ ইয়াত ক্লিক কৰি দিব। তো আপোনালোকে ইয়াত লিখা আছে চাওক মিনিটছ, ৱাচ টাইম মিনিটছ। তো আপুনি ইয়াত ক্লিক কৰিব আৰু লাষ্ট 7 days, ইয়াত 7 daysত কিমান মিনিট চোৱা হৈছে এইটো চাব পাৰিব। আৰু ইয়াত আপোনালোকে চাব পাৰে আৰু লাষ্ট 28 days। তো এনেকৈ চাব পাৰে আপোনালোকৰ ৱাচ টাইমখিনি। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।